নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থান দখল কৰিলে আজমলে আজি আজমলক থিয় হৈ চেলুট দিবলৈ কৰিবলৈ বাধ্য দেশবাসী সঁচাকৈয়ে এইবাৰ অসম বুলিয়ে নহয় গোটেই দেশতে চৰ্চাত আজমল ছুপাৰ 40 এইবাৰ 240 জন ছাত্ৰ ছাত্ৰীৰ চিকিৎসক হোৱাৰ দিশে 240 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে নীট পৰীক্ষা ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শিক্ষা প্ৰতিষ্ঠান 50 কেজি ওজনৰ কেক কাটিলে আজমলে নীট 2022ত আজমল ছুপাৰ 40ৰ ঐতিহাসিক সফলতা এনেকুৱা সফলতা অসমৰ লগতে ভাৰতবৰ্ষত প্ৰথম আজমল ছুপাৰ 40ৰ 240 গৰাকীতকৈ অধিক শিক্ষাৰ্থী উজ্জ্বলিল নীট 2022 বৰ্ষৰ পৰীক্ষা মেধা সম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ 40 নামেৰে এক অভিলাষী আঁচনি আজমল ছুপাৰ 40 আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি এই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে সমগ্ৰ দেশৰ লগতে আজি আজমল ছুপাৰ 40ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নীট 2022 বৰ্ষৰ পৰীক্ষাত আজমল ছুপাৰ 40 আজি এক ঐতিহাসিক সফলতাৰে সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে 2022 বৰ্ষৰ নীট পৰীক্ষাত 240 গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে সফলতা অৰ্জন কৰা এই মেধা সম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেশ্যনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন নিৰ্দেশত আজমল ফাউণ্ডেশ্যনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে বিনামূলীয়া কোচিং ব্যৱস্থা কৰা হৈছিল লগতে প্ৰদান কৰা হৈছিল জলপানী আনহাতে আৰ্থিকভাৱে সবল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল ছুপাৰ 40 এই মেধা সম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষক মণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল আজমল ছুপাৰ 40ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দিনে ৰাতি একাকাৰ কৰি শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা গ্ৰহণ কৰিছিল যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল ছুপাৰ 40ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় আজমল ছুপাৰ 40ৰ এই ঐতিহাসিক সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়ালে